Go back, go back, go back. BJP lay. BJP सरकार मुर्दाबाद जनता বিরোধী হরণটা সুপার মুর্দাবাদ চল্লিশটা আমাৰ জনজাতীয় ছাত্ৰ সংগঠনে আজি ঐক্যবদ্ধভাৱে যি অসম আৰু ভাৰত চৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণৰ যি পদক্ষেপ লৈছে সেয়া আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি ইয়াক ভৱিষ্যতে যদি চৰকাৰে এনে 6 জনগোষ্ঠীক জনজাতিকৰণৰ পদক্ষেপ আগবঢ়াই থাকে আমাৰ আন্দোলন ইয়াতকৈ অতি জংগী হ'ব শদিয়াৰ পৰা দিছপুৰলৈকে আমি আন্দোলন চলাই যাম আৰু অহা লোকসভা নিৰ্বাচনত বিজেপি চৰকাৰৰ বিৰুদ্ধে আমাৰ ট্ৰাইবেল অধ্যুষিত এলেকাত প্ৰৱেশ নিষেধ আমি ঘোষণা কৰিম প্ৰতিবাদৰ জৰিয়তে আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি জনাইছোঁ যে সদৌ ছাত্ৰ সন্থাৰ লগতে আমাৰ ট্ৰাইবেল সমন্বয়কী সমিতিৰ তৰফৰ সমূহ বিষয়ববীয়াৰ জৰিয়তে আমি আজি প্ৰতিবাদী কাৰ্যসূচী জনাইছোঁ যে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি এটাই সকিয়নি বাৰে আমি দিব বিচাৰোঁ যে 6 জাতিক লৈ যিটো কেলাৰ ৰাজনীতি কৰি আছে জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া চলাই আছে এই প্ৰক্ৰিয়াক আমি কোনো পৰ্যায়ে মানি ল'ব নোৱাৰোঁ যেহেতু আমি জনজাতি যিটো বেকলগ পোষ্ট সেই বেকলগ পোষ্টত যাতে এই 6 জনগোষ্ঠীয়ে আমাক প্ৰভাৱ পেলাব নোৱাৰে তাৰ কাৰণে আমি অসম চৰকাৰক এটা আহ্বান আৰু অনুৰোধ জনাইছোঁ অনাগত দিনত এনেকুৱা যদি কাৰ্য বাৰে কৰি থাকে তেতিয়া অনাগত দিনত আমি ইয়াতকৈ জংগী আন্দোলন তুলিবলৈ বাধ্য হ'ম